ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগৰ শ্ৰেণীত গদ্যপাঠ শিক্ষাদানৰ উদ্দেশ্য সম্পৰ্কে আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম গদ্যপাঠ শিক্ষাদানৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা পদ্ধতি সম্পৰ্কে। কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰিলে গদ্যপাঠৰ শিক্ষাদান আমি মনোগ্ৰাহী কৰি তুলিব পাৰোঁ। আমাৰ ভাষাত অৰ্থাৎ অসমীয়াত গদ্যপাঠ শিকোৱাৰ প্ৰধান লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষাৰ ব্যৱহাৰৰ দক্ষতা বৃদ্ধি কৰা তথা কথিত আৰু লিখিত গদ্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে এক সুস্থ মানসিকতা গঢ়ি তোলা। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গদ্য ৰচনা পঢ়ি তাৰ অৰ্থ উপলব্ধি কৰাৰ লগতে যাতে সেইবোৰৰ ৰস আস্বাদনো কৰিব পাৰে তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে। আমাৰ বিদ্যালয়সমূহত সাধাৰণতে হাৰ্বাৰ্টৰ পঞ্চসোপান বা পঞ্চাংগ পদ্ধতিত গদ্যপাঠৰ শিক্ষাদান কৰা হয়। এই পঞ্চসোপান হৈছে প্ৰস্তাৱনা বা প্ৰস্তুতিকৰণ, ইন্ট্ৰডাকশ্যন অৰ প্ৰিপেৰেশ্যন, উপস্থাপন বা বিষয় প্ৰৱেশ, প্ৰেজেণ্টেশ্যন অৰ ডেভেলপমেণ্ট, আয়ত্তীকৰণ আৰু তুলনা, এছিমিলেশ্যন এণ্ড কম্পেৰিজন, সূত্ৰ গঠন বা সিদ্ধান্ত নিৰূপণ, জেনেৰেলাইজেশ্যন, প্ৰয়োগ বা অভিযোজন, এপ্লিকেশ্যন। বৰ্তমান আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাত কিন্তু হাৰ্বাৰ্টৰ নিৰ্দেশিত এই 5টা সোপানক সংক্ষিপ্ত কৰি 3টা সোপানলৈ পৰিৱৰ্তন কৰা হৈছে আৰু এই 3টা সোপানক প্ৰয়োগ কৰিহে গদ্য পাঠৰ শিক্ষাদান কৰা হয়। এইকেইটা হৈছে প্ৰস্তাৱনা বা প্ৰস্তুতিকৰণ, ইন্ট্ৰডাকশ্যন অৰ প্ৰিপেৰেশ্যন, 2 নম্বৰটো হৈছে উপস্থাপন, প্ৰেজেণ্টেশ্যন আৰু তৃতীয়টো হৈছে প্ৰয়োগ বা মূল্যাংকন, এপ্লিকেশ্যন অৰ ইভালিউশ্যন। আমি প্ৰথমতে আলোচনা কৰিবলৈ লৈছোঁ গদ্যপাঠ শিক্ষাদানৰ বাবে ব্যৱহাৰ কৰা প্ৰথমটো পদ্ধতি প্ৰস্তুতিকৰণ পদ্ধতি সম্পৰ্কে। এই পদ্ধতিত কোনো পাঠ বুজোৱাৰ পূৰ্বে উক্ত পাঠৰ লগত সম্পৰ্কিত আৰু আগতে পঢ়ি অহা পাঠৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কৰা হয়। উদাহৰণস্বৰূপে 7ম শ্ৰেণীৰ পাঠ্যপুথিৰ অন্তৰ্গত গড়গাঁও কবিতাটি যদি আমি পঢ়ুৱাবলৈ লওঁ তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰী পূৰ্বজ্ঞানৰ পৰীক্ষা ল'বলৈ আমি ৰংঘৰৰ নমুনা, শিৱদৌল, তলাতল ঘৰ, কাৰেংঘৰৰ ছবি আদি দেখুৱাব পাৰোঁ আৰু ছাত্ৰ-ছাত্ৰীসকলক সেইবোৰ চিনাক্ত কৰিবলৈ দিব পাৰোঁ। লগতে গড়গাঁও সম্পৰ্কে প্ৰচলিত এটা ফকৰা যোজনা জানে নেকি সেইটোও ক'বলৈ দিব পাৰোঁ, কিয়নো 6ষ্ঠ শ্ৰেণীত ফকৰা যোজনাৰ এটা পাঠ ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে পঢ়ি আহিছে। আমি আগতে যি বিষয়ে পঢ়ি নাহোঁ কিয় আমাৰ মনত তেনে পাঠৰ এটা ক্ষীণ স্মৃতি ৰৈ যায়। শিক্ষক-শিক্ষয়িত্ৰীসকলেও ছাত্ৰ-ছাত্ৰীসকলৰ এই স্মৃতিৰ কথা মনত ৰাখিয়ে প্ৰস্তুতিকৰণ পদ্ধতি ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ পূৰ্বজ্ঞানৰ পৰিধি জাগ্ৰত কৰি পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। এই প্ৰস্তুতিকৰণ পদ্ধতিত সাধাৰণতে ছাত্ৰ-ছাত্ৰীৰ পূৰ্বজ্ঞান পৰীক্ষা কৰা হয় আৰু ইয়াৰ পাছতহে নতুন পাঠৰ অৱতাৰণা কৰা হয়। প্ৰস্তুতিকৰণৰ পাছতে আহে উপস্থাপন পদ্ধতি। এই পদ্ধতিত শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষাদান ব্যৱহাৰিক আৰু অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে কিছুমান অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যিবোৰ তথ্য উপস্থাপন কৰিলে ছাত্ৰ-ছাত্ৰী গদ্য শিক্ষাৰ প্ৰতি আগ্ৰহী হয় তাৰ প্ৰতি শিক্ষক-শিক্ষয়িত্ৰীয়ে লক্ষ্য ৰাখিব লাগে। বৰ্তমানৰ পাঠ্যপুথিসমূহত বিভিন্ন ধৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছে। এই পাঠবোৰত যেনেকৈ এফালে থাকে আৱেগ প্ৰৱণতাৰ প্ৰাচুৰ্য, ঠিক তেনেদৰে আনফালে থাকে জ্ঞান আৰু বুদ্ধিৰ স্ফুৰণ। গতিকে শিক্ষকে যিটো পাঠেই বুজাবলৈ যাব সেই পাঠটোৰ অন্তৰ্নিহিত ভাৱটো শিক্ষকগৰাকীয়ে আগতে নিজেই উপলব্ধি কৰিব লাগিব আৰু তাৰ পাছতহে ছাত্ৰ-ছাত্ৰীৰ আগত তাৰ ব্যাখ্যা দাঙি ধৰাটো ভাল। গদ্যপাঠ শিক্ষাদানৰ শেষৰটো পদ্ধতি হৈছে অভিযোজন পদ্ধতি। এই পদ্ধতিত যি পাঠ শিকোৱা হ'ল বা ইতিমধ্যে শিকাই অহা হ'ল সেই পাঠটোৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকল ভালদৰে অৱগত হ'ল নে নাই তাক জনাৰ বাবে এই পদ্ধতি। এই পদ্ধতিত ছাত্ৰ-ছাত্ৰীক
তেওঁলোকে নিজে সঞ্চয় কৰা জ্ঞানৰ প্ৰয়োগ কৰিবৰ বাবে সুবিধা দিয়া হয় বাবে ইয়াৰ অন্য এটা নাম হৈছে প্ৰয়োগ পদ্ধতি। উদাহৰণস্বৰূপে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকজনে প্ৰথমতে শিৱসাগৰ নগৰখনৰ বিষয়ে কিছু কথা কৈ দিলে। কৈ দিয়াৰ পাছত উক্ত নগৰখনৰ বিষয়ে এটা অনুচ্ছেদ লিখিবলৈ ক'লে আৰু ছাত্ৰ ছাত্ৰীসকলেনো কি লিখিলে তাকে শ্ৰেণীকোঠাত ঘূৰি ঘূৰি শিক্ষকগৰাকীয়ে পৰ্যবেক্ষণ কৰিলে আৰু প্ৰয়োজন বিশেষে তেওঁলোকৰ লেখাসমূহ সংশোধন কৰি সঠিক তথ্য দাঙি ধৰাত সহায় কৰিলে। এইকেইটা পদ্ধতিৰ উপৰিও গদ্য শিক্ষাদানত কেতিয়াবা প্ৰয়োজন সাপেক্ষে ডেল্টন পদ্ধতি, ডেল্টন মেথড, কাৰ্য সমস্যা পদ্ধতি, প্ৰজেক্ট মেথড, কথোপকথন পদ্ধতি, ডিছকাশ্যন মেথড, বক্তৃতা পদ্ধতি, লেকচাৰ মেথড আদি ব্যৱহাৰ কৰা হয়।